नमस्कार दिनै आङो रिब्बै दिमानि सोमोन्दै फंनैसो बुंनो नागिरदों। रिब्बै दिमा माने रि माने कार्बिफोरनि रिगं सिंदि, ब माने असमियाफोरनि बैसाग आरो बै माने बैसागु जोंनि बर'फोरनि आरो दिमा माने दिमासाफोरनि बिसुदिमा। बे मोनब्रै जातिखौ लानानै जोङो थांनाय 2018 सनाव जागायजेनदोंमोन रिब्बै दिमा सांस्कृतिक जनगोष्ठी सांस्कृतिक सन्मिलन होननाय मोनसे आफाद। बे आफादा फैयै फैयै जों प्रथमाव सुनपुरा हाई स्कुलाव फाथिदों, बिनि उनाव जोङो बमब्रै कार्बि गामियाव फाथिदों, बिनि उनाव जोङो दिमासा गामियाव फाथिदों आरो जुवा बोसोर जोङो पश्चिम सुनपुरा बर' गामियाव फाथिदों। एबार जोङो 1 नं उदालिनि जौगहंगानि माबायाव फाथिगोन। फैगौ 6 मे 23 बहागाव जोङो जाबाय बे मोनब्रै जातिनि जे कला कृष्टि बेखौ गोजौसिन खालायनो थाखाय जोङो बयजोंबो समन्वय लाखिनो थाखाय अननाय सिबिनाय लाखिनो थाखाय जों बे संगठनखौ मोजाङै सालायलांनो थाखाय आखायाव लादों। आं रिब्बै दिमा सांस्कृतिक जनगोष्ठी सांस्कृतिक सन्मिलननि आङो केन्द्रीय समितिनि लेङाइ आफादगिरि हरि नार्जारी। आं फैगौ मोनबा बोसोरनिफ्रायबो दंफाबाय थायो, जगाजग थाफाबाय थादों बे आफादजों। जों ओतप्रोतभाबे जड़ित थानानै जों बे आफादखौ उनावबो जों जाहाथे मोजाङै सालायलांनो हायो बेखौनो मिजिंथिनानै आंनि सुंद' बिबुंथिखौ एसेबां गोजोन्थों। ইতিমধ্যে এই ৰিব্बै দিমা সম্পৰ্কে কেন্দ্ৰীয় সমিতিৰ সম্পাদক থানামতে বহুখিনি কথা কৈ গ'ল। আৰু এতিয়া মই ৰিব্बै দিমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হিচাপে দুআষাৰমান ক'বলৈ আগবাঢ়িছোঁ। মোৰ নাম শ্ৰী ভদ্ৰেশ্বৰ হাজৰিকা, কেন্দ্ৰীয় সমিতিৰ সভাপতি। এই ৰিব্बै দিমা অনুষ্ঠানটি সাংস্কৃতিক সমন্বয়ৰ দিশত হেৰাই যাব ধৰা লোককৃষ্টি, লোককলা আদি বিভিন্ন ধৰণৰ আজি সমাজৰ পৰা নাইকিয়া হৈ গৈছে। সেইসমূহ আমি উদ্ধাৰ কৰিবৰ কাৰণেও সাহিত্য সংস্কৃতি আদি ভাষা কলা কৃষ্টি সংস্কৃতি সকলোবিলাক জীয়াই ৰখাৰ প্ৰয়াসেৰে যোৱা 18 চনৰ পৰা আমি প্ৰথমে আৰম্ভ কৰিছিলোঁ সোণপুৰা আঞ্চলিক হাইস্কুল প্ৰাংগণত। দ্বিতীয়তে আৰম্ভ কৰিছিলোঁ আমি ডিমাচা গাঁও, সোণপুৰা দক্ষিণ সোণপুৰা ডিমাচা গাঁও। তৃতীয়তে পাতিছিলোঁ বমুৰা আদৰ্শ গাঁৱত আৰু চতুৰ্থতে পাতিছিলোঁ আমি পশ্চিম সোণপুৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত। আৰু এইবাৰ আমি পঞ্চম বাৰ্ষিক অধিৱেশনখনি পাতিম 1 নং উদালি গাঁও যুৱ সংঘ প্ৰাংগণত। আমাৰ যি লক্ষ্য আৰু উদ্দেশ্য এইসমূহকে আমি সাৰোগত কৰি বিভিন্ন জাতি জনগোষ্ঠীক আমাৰ বাৰ্তাসমূহ, আমাৰ যি সাহিত্যৰ প্ৰতি আমাৰ যিটো নেকি হেৰাই যাব ধৰা লোককৃষ্টিসমূহক ধৰি ৰাখিবলৈ একোখনি আমি ৰিব্बै দিমা নামেৰে এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰি আহিছোঁ। চমুকৈ ক'ব লগা হ'লে ৰি মানে কাৰ্বিসকলৰ যিটো উৎসৱ ৰিত্নং চিংদি, ব আমাৰ অসমীয়া ভাষীসকলৰ বহাগ, বৈ বড়োসকলৰ বৈশাগু, আৰু ডিমা শব্দটো ডিমাচা শব্দৰ বিচু ডিমা, বিচুটো বাদ দি আমি ডিমা শব্দটো লৈছোঁ। এই লৈ সংক্ষেপে ৰিব্बै দিমা। গতিকে আমাৰ লক্ষ্য উদ্দেশ্য যাতে সমাজে আঁকোৱালি লয় তাৰ প্ৰতি লক্ষ্য ৰাখি মোৰ মন্তব্য সামৰণি মাৰিছোঁ। জানিব পৰা মতে আপোনালোকৰ ৰিব্बै দিমা অনুষ্ঠান হ'বলৈ গৈ আছে। হয়, ৰিব্बै দিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলন অসমৰ সাংস্কৃতিক জগতৰ এটা নতুন পদক্ষেপ। কাৰ্বি আংলং জিলাৰ বৃহত্তৰ বকলীয়া অঞ্চলৰ কাৰ্বি, বড়ো, ডিমাচা, অসমীয়া এই 4টা জনগোষ্ঠীৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিসমূহ ৰক্ষণাবেক্ষণ দিয়া, প্ৰচাৰ প্ৰসাৰৰ উদ্দেশ্য লগত সকলো জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত 2018 চনত জন্ম হৈছিলে ৰিব্बै দিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলন। আৰু এই ৰিব্बै দিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ প্ৰতি বছৰে আমি তাৰ একোখন অধিৱেশন অনুষ্ঠিত কৰি আহিছোঁ। আৰু এই অধিৱেশনত বিশেষকৈ আমাৰ এই 4টা জনগোষ্ঠী কাৰ্বি, বড়ো, ডিমাচা, অসমীয়া এই 4টা জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিসমূহ আমি প্ৰদৰ্শিত কৰি আহিছোঁ। আৰু তাৰ লগে লগে আমি বিভিন্নজন বিজ্ঞ লোকক আমন্ত্ৰণ জনাই এই সংস্কৃতিৰ ওপৰত তেখেতসকলৰ সাৰগৰ্ভ বক্তব্য আমি গ্ৰহণ কৰিছোঁ আৰু জনসাধাৰণৰ মাজত এই বক্তব্যসমূহ আমি প্ৰচাৰ কৰিছোঁ। গতিকে ৰিব্बै দিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ
যি লক্ষ্য আৰু উদ্দেশ্য, ই এটা মহান লক্ষ্য আৰু উদ্দেশ্য লৈ আমি এই অনুষ্ঠানটোৰ জন্ম দিছিলোঁ। ইতিমধ্যে আমাৰ জন্ম হিচাপে আমি 2018 চনত ৰিব্বৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ জন্ম হৈছিল। সেইফালৰ পৰা চাব গ'লে প্ৰায় 7 বছৰ বয়সেই হৈ গ'ল। তাৰ ভিতৰত আমি এইবাৰৰ সৈতে আমি পঞ্চমবাৰ আমি বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰিব বিচাৰিছোঁ। মাজত দুবছৰ ক'ভিডৰ কাৰণে আমি অনুষ্ঠিত কৰিব পৰা নাছিলোঁ। গতিকে এইবাৰ আমি অহা বহাগৰ 23 তাৰিখ, মে'ৰ 6 তাৰিখে 1 নং ওদালি যুৱ সংঘৰ প্ৰাংগণত আমি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰিব্বৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ পঞ্চম বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত কৰিবৰ বাবে আমি যা যোগাৰ চলাইছোঁ। কোন কোন উপস্থিত থাকিব এনে কাৰ্যসূচী? আমি কাৰ্যসূচী এতিয়ালৈকে আমি প্ৰস্তুত কৰা নাই। তথাপিও আমি নিৰ্দিষ্ট বক্তা, বিশিষ্ট অতিথি আদি কৰি আমাৰ MLA ছাৰ থাকিব, লাংফেৰ পৰিষদীয় সমষ্টিৰ আমাৰ প্ৰতিনিধি মধুৰাম লেখথে ছাৰ আমাৰ মাজত থাকিব। তথাপিও আমি নিৰ্দিষ্ট বক্তা, বিশিষ্ট অতিথি এইসকলৰ কাৰণে আমি কেইগৰাকীমান ব্যক্তিক আমি নিৰ্বাচিত কৰিছোঁ। তেখেতসকলৰ লগত এতিয়ালৈকে অৱশ্যে যোগাযোগ হোৱা নাই। গতিকে কোন কোন আহিব সঠিক এতিয়া জনাব পৰা হোৱা নাই। হয়তো 2 এদিনতে আমি তেখেতসকলৰ লগত যোগাযোগ কৰি তেখেতসকলৰ পৰা কনচাৰ্ণ লৈ কোন কোন উপস্থিত থাকিব আমি জনাব পাৰিম বুলি ভাবিছোঁ। गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां। चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो। नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन। फोरोंनायनि जायगाया जाबाय सापागुरि, लावज्रिपारा, दगरपारा, गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि। मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेहैनानै जाफुंसारदों। नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो। सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमि।